নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল আজিলৈ আহিছোঁ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছামৰ এখন এডুকেশ্যনেল নটিফিকেশ্যন গতিকে এই নটিফিকেশ্যনখন কি হয় কি কোৰ্চৰ নটিফিকেশ্যন হয় এই সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ইয়াত আলোচনা কৰা হ'ব এপ্লিকেশ্যন ফৰ্মখন ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব সকলোখিনি আলোচনা কৰা হ'ব গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব এইখন হৈছে নটিফিকেশ্যনখন আপোনালোকে দেখা পাইছে এডুকেশ্যনেল নটিচ BSc অপট'মেট্ৰি সেশ্যন 2020 ইয়াত দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 লগতে ৱেবছাইটটো দিয়া আছে আৰু ইমেইল আইডিটো দিয়া আছে আৰু ডেটটো হৈছে 28/8/2020 এইটো ডেটত নটিফিকেশ্যনখন ওলাইছিলে এডুকেশ্যন নটিফিকেশ্যন ইয়াত উল্লেখ কৰিছে দিছ ইজ ফৰ ইনফৰমেশ্যন অল দ্য কনচাৰ্ণ ডেট এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য কেণ্ডিডেট ইণ্টেণ্ডিং টু আণ্ডাৰগো 3 years ডিগ্ৰী ইন BSc অপট'মেট্ৰি কোৰ্চ এট ৰিজনেল ইনষ্টিটিউট অফ অপথেলমলজি চমুকৈ RIO গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী আণ্ডাৰ দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS ফৰ দ্য সেশ্যন 2020 সেশ্যন 2020ৰ কাৰণে BSc অপট'মেট্ৰি কোৰ্চ যিটো ৰিজনেল ইনষ্টিটিউট অফ অপথেলমলজি গুৱাহাটী মেডিকেল কলেজত আছে সেই কোৰ্চটোৰ কাৰণে এপ্লিকেশ্যন বিচাৰিছে আৰু এই কোৰ্চটো 3 years কোৰ্চ হয় BSc কোৰ্চ হয় তাৰপিছত দিয়া আছে দ্য এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল টু দ্য কেণ্ডিডেট ইন দ্য অফিচিয়েল ৱেবছাইট ফৰ দিছ ডাইৰেক্টৰেট www. ৱেবছাইটটো দিয়া আছে ফ্ৰম 31st August 2020 to 5th September 2020 গতিকে 31st August 2020 পৰা 5th September 2020 ভিতৰত অফিচিয়েল ৱেবছাইটত এপ্লিকেশ্যন ফৰ্মখন এভেইলেবল হ'ব তাৰপিছত দিয়া আছে কেণ্ডিডেট হেভ টু ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম ফিল আপ উইথ ব্লেক ইংক পেন চাইন এণ্ড ছাবমিট দ্য স্কেন কপি অফ fill in application form along with necessary documents to this directorate via email to দিয়া আছে এইটো ইমেইল কৰিব লাগিব on or before 10 September 2020 mentioning the subject of the email as application for the BSc optometry course at RIO Guwahati Medical College Guwahati for the session 2020 গতিকে কেণ্ডিডেট সকলে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই ব্লেক ইংক পেনৰ জৰিয়তে ফিল আপ কৰিব লাগিব সাইন কৰিব লাগিব আৰু যিখিনি ডকুমেণ্টছ লাগিব সেই সকলোখিনি ডকুমেণ্টছ তলত দিয়াই আছে গতিকে সেইখিনি ডকুমেণ্টছৰ সৈতে যেটো ইমেইল আইডি দিয়া আছে dmeassam@gmail.com আৰু লাষ্ট ডেটটো দিয়া আছে 10 September 2020 আৰু লগতে ইমেইলৰ সাবজেক্টটো মেনশ্যন কৰিব দিছে এপ্লিকেশ্যন ফৰ BSc অপট'মেট্ৰি কোৰ্চ এট RIO গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী ফৰ দ্য সেশ্যন 2020 গতিকে এইটো ইমেইলত সাবজেক্ট লিখিব লাগিব আৰু ইমেইল আইডিটো দিয়াই আছে গতিকে এপ্লিকেশ্যন ফৰ্মখন ভালদৰে ফিল আপ কৰি ডকুমেণ্টছৰ সৈতে ইমেইলটোত পঠাই দিব লাগিব লাষ্ট ডেটটো হৈছে 10 September 2020 তাৰপিছত দিয়া আছে সাইলেণ্ট ফিচাৰ কিছুমান দিয়া আছে কোৰ্চটো ডিউৰেশ্যন হ'ব 3 years হ'ব লগতে 1 year ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম এটা থাকিব লেংগুৱেজটো হ'ব ইংলিছ তাৰপিছত দিয়া আছে দেয়াৰ উইল বি ইনটেক অফ 6 seat per year ৰিজাৰ্ভেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল গতিকে 6টা চিট আছে আৰু গভৰ্ণমেণ্ট ৰুল অনুসৰি ৰিজাৰ্ভেশ্যনো থাকিব এলিজিবিলিটি উইল বি ক্লাছ 12 পাছ উইথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি গতিকে সায়েন্সৰ হ'ব লাগিব ক্লাছ 12 আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজিটো থাকিব লাগিব তাৰপিছত দিয়া আছে সিলেকশ্যন উইল বি অন মেৰিট বেচিছ এজ পাৰ গভৰ্ণমেণ্ট ৰুল গতিকে সিলেকশ্যনটো মেৰিট বেচিছ হ'ব তাৰপিছত দিয়া আছে SSUHS উইল কণ্ডাক্ট দ্য ফাইনেল এক্সামিনেশ্যন এট দ্য এণ্ড অফ দ্য কোৰ্চ গতিকে কোৰ্চৰ এণ্ডত এটা ফাইনেল এক্সামিনেশ্যন হ'ব তাৰপিছত দিয়া আছে BSc ডিগ্ৰী ইন BSc অপট'মেট্ৰি উইল বি এৱাৰ্ডেড বাই SSUHS গতিকে ডিগ্ৰীটো প্ৰভাইড কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তৰফৰ পৰা এই ডিগ্ৰীটো প্ৰভাইড কৰিব BSc অপট'মেট্ৰি তাৰপিছত দিয়া আছে ফলোয়িং ডকুমেণ্টছ ডিউলি এটাষ্টেড আৰ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন গতিকে এই ডকুমেণ্টছখিনি এটাষ্টেড কৰি এপ্লিকেশ্যনৰ সৈতে ছাবমিট কৰিব লাগিব প্ৰথমতে দিয়া আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC যিকোনো এটা টেকনিকেল হওক বা প্ৰফেশ্যনেল কোৰ্চত এডমিশ্যন ল'বলৈ হ'লে PRCখন অতিকে জৰুৰী গতিকে PRCখন ইয়াত দিব লাগিব তাৰপিছত দিয়া আছে এড্ৰেছ প্ৰুফটো দিব লাগিব এড্ৰেছ প্ৰুফৰ কাৰণে যিকোনো এটা ডকুমেণ্টছ দি দিব পাৰিব তাৰপিছত মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট HSLC অৰ CBSC দিয়া আছে ক্লাছ 10 এণ্ড HS 10+2 সায়েন্স এক্সামিনেশ্যন গতিকে মেট্ৰিকৰ আৰু HSৰ মাৰ্কশ্বিট
পাছ চাৰ্টিফিকেট দিব লাগিব তাৰপিছত এডমিট কাৰ্ড অৰ আদাৰ ডকুমেণ্ট ইন ছাপৰ্ট অফ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ডখনো দিব পাৰিব নাইবা বাৰ্থ চাৰ্টিফিকেট যিখিনি ডকুমেণ্টছ আৰু ছাপৰ্ট কৰে এজ প্ৰুফৰ কাৰণে সেইখিনি দিব পাৰিব তাৰপিছত দিয়া আছে এ কপি অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ গতিকে পাছপৰ্ট চাইজ ফটোগ্ৰাফ এটা দিব লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আছে SC ST OBC তাৰপিছত দিয়া আছে PWD দিব্যাংগ চাৰ্টিফিকেট ইফ এপ্লিকেবল যদি PWD কেটেগৰীত পৰে তেতিয়াহ'লে এই চাৰ্টিফিকেটখন দিব লাগিব এইখন আছিলে নটিফিকেশ্যনখন আৰু ইয়াত দিয়া আছে এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন পাইছে অলৰেডি এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন গতিকে এপ্লিকেশ্যন ফৰ্মখন এবাৰ চাই দিছোঁ প্ৰথমতে ইয়াত নেম ইন ব্লক লেটাৰ দিয়া আছে আৰু প্ৰথমতে দিয়া আছিলে ব্লেক পেনেদি ফিল আপ কৰিব লাগিব আৰু ইয়াত ফটোগ্ৰাফটো দি দিব লাগিব তাৰপাছত ইয়াত লেফ্ট থাম ইমপ্ৰেশ্যনটো দি দিব লাগিব বাউটৰ যেটো থাম ইমপ্ৰেশ্যন আছে সেইটো দি দিব লাগিব তাৰপাছত ইয়াত 2 নম্বৰতে দিয়া আছে ফাদাৰ্ছ নেমটো লিখিব লাগিব তাৰপাছত ইয়াত পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব পিন দিব লাগিব টেলিফোন নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছ দিব লাগিব ইমেইল এড্ৰেছটো দি দিয়া ভাল যেহেতু ফৰ্ম ফিল আপটো ইমেইলৰ জৰিয়তে হ'ব গতিকে ইমেইল এড্ৰেছটো কেণ্ডিডেটসকলে দি দিয়াটো ভাল তাৰপিছত আহিলে ডেট অফ বাৰ্থ প্ৰথমতে ডেটো দিব লাগিব তাৰপিছত মান্থ দিব লাগিব তাৰপিছত ইয়াৰটো দিব লাগিব আৰু 31/12/2020 কিমান এজ হয় সেইটো দি দিব লাগিব তাৰপিছত 6 নম্বৰত দিয়া আছে ইয়াৰ অফ পাছিং HSSLC সায়েন্স ইয়াত ইয়াৰটো দি দিব লাগিব তাৰপিছত মাৰ্কছ অবটেইন ইন HSSLC সায়েন্স কিমান মাৰ্ক পাইছিলে সেইখিনি ইয়াত দি দিব লাগিব তাৰপিছত 8 নম্বৰত দিয়া আছে নেম অফ দ্য কলেজ অৰ স্কুল ফ্ৰম হুৱেৰ পাছ HSSLC সায়েন্স গতিকে কলেজখনৰ নাম যদি স্কুল হয় স্কুলৰ নাম দি দিব লাগিব যিকোনো আৰু ইনষ্টিটিউশ্যন হ'লে ইনষ্টিটিউশ্যনৰ নামটো দি দিব লাগিব তাৰপিছত 9 নম্বৰত দিয়া আছে আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ইফ ইয়েছ এনক্ল'জ চাৰ্টিফিকেট গতিকে এইটোতো ইয়েছ হ'ব আৰু চাৰ্টিফিকেটখন হৈছে PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন দি দিলে হৈ যাব তাৰপিছত 10 নম্বৰত দিয়া আছে ডু ইউ বিলং টু এনি ৰিজাৰ্ভ কেটেগৰী ইফ ইয়েছ ইণ্ডিকেট কেটেগৰী টিক হুৱেৰ এপ্লিকেবল প্লিজ ফাৰ্নিছ নেচেচাৰী ডকুমেণ্টছ যদি ইয়েছ হয় তেতিয়াহ'লে ডকুমেণ্টছ দিব লাগিব আৰু ইয়াৰ কোনটো হয় ST প্লেইন ST হিল OBC MOBC SC PWD যিকোনো কেটেগৰী হ'লে ইয়াত টিক কৰি দিব লাগিব আৰু ইয়েছ কৰি দিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে নো কৰি দিব লাগিব ইয়াত নো অপশ্যনটো দিয়া আছে তাৰপিছত 11ত দিয়া আছে মাৰ্কছ অবটেইন ইন HSSLC সায়েন্স ফাইনেল এক্সামিনেশ্যন গতিকে ইয়াত ছাবজেক্ট এটা দিয়া আছে বেলেগ ছাবজেক্টসমূহ দিব নালাগে আৰু ফিজিক্সৰ মাৰ্কটো দিব লাগিব কেমেষ্ট্ৰি মাৰ্কটো দিব লাগিব বায়'লজি মাৰ্কটো দিব লাগিব টোটেল মাৰ্ক কিমান আছিলে সেইকেইটা দি দিব লাগিব 100 মাৰ্কে হয় আৰু মাৰ্কছ কিমান অবটেইন কৰিছে সেইখিনি দি দিব লাগিব তাৰপিছত টোটেল মাৰ্ক কিমান পালে PCBত সেইটো দিব লাগিব তাৰপিছত দিয়া আছে পাৰ্চেণ্টেজ অফ 3 ছাবজেক্ট টেকেন টুগেডাৰ গতিকে এই ছাবজেক্ট তিনিটা যদি একেলগে লোৱা হয় তেতিয়াহ'লে কিমান পাৰ্চেণ্টেজ আছে PCBৰ পাৰ্চেণ্টেজটো কিমান হয় সেইটো ইয়াত দিব লাগিব তাৰপিছত ইয়াত ডিক্লাৰেশ্যন আছে ডিক্লাৰেশ্যনৰ পাছত ছিগনেচাৰটো কৰিব লাগিব ইয়াত ছিগনেচাৰটো কৰি দিব লাগিব আৰু ছিগনেচাৰৰ ক্ষেত্ৰত বহুতে ভুল কৰে কেপিটেল লেটাৰত ছিগনেচাৰ কৰি দিয়ে কিন্তু ইয়াত কেপিটেল লেটাৰত ছিগনেচাৰ কৰিব নালাগে যিটো নৰ্মেল হাতৰ আখৰ থাকে সেইটো আখৰতে ছিগনেচাৰ কৰি দিলে হ'ল আৰু ছিগনেচাৰত CV মিষ্টাৰ্ছ বা তেনেকুৱা একো নবহে নৰ্মেল ছিগনেচাৰটো কৰি দিলে হ'ল নৰ্মেল হাতৰ আখৰৰ যিটো ছিগনেচাৰ হয় আৰু সেইটো ছিগনেচাৰ কৰি দিলে হ'ল তাৰপিছত নোট এটা দিয়া আছে ডকুমেণ্ট টু বি ছাবমিটেড মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ HSLC এণ্ড HSSLC সায়েন্স গতিকে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখন দিব লাগিব ওপৰতো দিয়া আছিলে কি কি চাৰ্টিফিকেট দিব লাগিব এডমিট কাৰ্ড অফ HSLC এডমিট কাৰ্ডখন দিব লাগিব PRCখন দিব লাগিব এড্ৰেছ প্ৰুফৰ কাৰণে কিবা এটা ডকুমেণ্টছ দিব লাগিব তাৰপিছত ৰিজাৰ্ভ কেটেগৰী যদি হয় তেতিয়াহ'লে কেটেগৰী চাৰ্টিফিকেটখন দিব লাগিব ইফ এনি দিয়া আছে আৰু এইখনে হ'ল সম্পূৰ্ণ নটিফিকেশ্যনখন এপ্লিকেশ্যন ফৰ্মখনো ডিছকাছ কৰা হ'ল আৰু নটিফিকেশ্যনখনো থুলমূলকৈ ডিছকাছ কৰা হ'ল গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হৈছে যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে লাইক এটা কৰি দিব লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে উপকৃত হ'ব পাৰে আৰু যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত লিখিব পাৰে মোৰ যদি জ্ঞাত থাকে তেতিয়াহ'লে নিশ্চয়কৈ মই ৰিপ্লাই কৰি দিম বা ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু যদি কিবা জনাবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে আৰু যদি এই চেনেলটোত আহিছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে এনে ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবৰ কাৰণে
চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।